हेलो गाइज, আজি আকৌ सेकेंड टाइমৰ কাৰণে গুৱাহাটী যাব ওলাইছোঁ, কিন্তু কলেজৰ মানুহৰ লগত নহয়, এজনীৰ লগত। ষ্টেচনৰ ওচৰতে ঘৰ। সেয়া আহি পাই গ'লোঁ ষ্টেচন, আৰু ট্ৰেইন আহিবলৈ চাগে এতিয়া আৰু 10-15 মিনিটমানহে বাকী আছে। টিকেট কাটি আহি গ'লোঁ, আৰু পাপাই থ'বলৈ আহিছিলে, লগতে এয়া প্ৰিয়ংকা ৰখি আছে আৰু ট্ৰেইনৰ কাৰণে বাট চাই আছোঁ। ট্ৰেইনত উঠা অলপ পাছতে তাই বোলে ভোক লাগিলে, এয়া চিঙৰা লৈ খাই আছে তাই। মানে কি আৰু তাই খাই খাই গৈ বোলে ভাল লাগে। এয়া যে মদকি যে হৈ গৈ আছে তাইৰ ৰিজনটো কি জানে? অকল লগত খাইছিলেহে এতিয়া আকৌ তাই খাবলৈ আমি এতিয়া আৰু পানী গৈ মামাই ৰেডি। তাই কি বেগ আনিছে চাব চাওঁ। ট্ৰেইনৰ পৰা নমাৰ পিছতে গাড়ী বুক কৰিছিলোঁ আৰু আহি গ'ল। তাৰপিছত লগৰ এটা তাতে থাকে, সি আমাক আগবঢ়াই নিবলৈ আহিলে। সেই আহি আগত বহি আছে। বতৰ দেখিছেনে নাই? চাওক ব্লগাৰ আহি পাই গ'লোঁ গাইজ। তুলি তুলি উৰি কৰি অৱস্থা নাই। এইফালে চাওক কিমান ধুনীয়া দেখিবলৈ। থেংক ইউ। ইয়ালৈকে পেলাই যোৱা। ইমানখিনিতো দেখিলে বাৰু আমি আহা, কিন্তু ক'ত গৈ আছোঁ জানিলে বাৰু? ৰ'ব কৈ আছোঁ। ৰিয়েকশ্যন কেনেকুৱা দিয়ে? বৰষুণ হৈ আছে বাৰু, ঘৰৰ ভিতৰত গৈ তাৰপিছত ভিডিঅ' বনাম, নহ'লে মোবাইল চিটি যাব। এয়া আমাৰ স্কুলৰ ফ্ৰেণ্ড নেহা। ইমান দিনৰ পিছত লগ পোৱাৰ পিছত তাই ৰিয়েকশ্যন চাওকচোন। ইছ ৰাম বুলিকেহে কৈছে। দেখি इसको गाइस। আহিতো পাই গ'লোঁ, বৰষুণত তিতি কৰি আহিছোঁ। অৱস্থা দেখিছেনে নাই? অৱস্থা একেবাৰে বেয়া। সেয়া বেগ চেগ ধুলোঁ, থৈ কৰি বাহিৰতো বৰষুণ দি আছে। বতৰ একেবাৰে বেয়া। আংকালে আহি দি থৈ গ'ল, আৰু এয়া নেহাৰ লাড্ডু খাই লওঁ। ভাত পানী খাই লৈ ওলাই আহিছোঁ। এতিয়া ওলাই আহি পাই তাই কৈছে কি ব'ল বোলে পাৰ্ক দেখাওঁ। এয়া ভিউৱাৰ্ছ আছে না ছাবস্ক্ৰাইবাৰ আছে না কিবা আছে, তথাপিও আমি নাজানো। আমি য'তে যাওঁ ত'তে ষ্টাইল যাওঁ, আমি য'তে যাওঁ ত'তে ষ্টাইল যাওঁ। ভিডিঅ' লৈ পেলাই এয়া আমাৰ চুল্লা চুলি পেলাই তাতে ষ্টাইল, সেইজনী সেইফালে বনাই আছে। আমি বহু ৰুপিয়া গাইজ প্ৰথমে আহিলোঁ, তাৰপিছত বাকী কানি কৰিলোঁ কাম চাম। এতিয়া আকৌ এয়া ওলাই আহিলোঁ আমি, আৰু যাবলৈ ওলাইছোঁ। ক'ত যাম? বালাজী মন্দিৰ। ব'লক আমিও চাম, লগতে আপোনালোককো দেখাম। মই বাৰু আজি প্ৰথমবাৰ আহিছোঁ, মানে সৰুতে গৈছিলোঁ বোলে মই, কিন্তু মোৰ মনত নাই। মাহঁতে লৈ গৈছিলে, কিন্তু এতিয়া আৰু যাওঁ ফাৰ্ষ্ট টাইম আমি তিনিজনী। এয়া মন্দিৰ আহি পাই গ'লোঁ। মন্দিৰৰ পৰা ওলোৱাৰ পিছত এয়া কিবা কিবি খালোঁ আৰু ঘৰলৈ গুচি গ'লোঁ। আজিলৈ ইমানেই, আহিছোঁ, বাই বাই।